এয়া কচ মাছত এতিয়া নিমখ আৰু অকণমান হালধি দি সানি ল'ম। আৰু এটা কথা, বাকলি নথকা মাছ বা এনেকুৱা অকণমান মাছ, বিশেষকৈ বাকলি নথকা মাছত অকণমান কেঁচা মিঠাতেল সানি ভাজিব লাগে, তেতিয়া নুফুটে। নহ'লে যে আমাৰ যে বৰালি মাছ, এইবিলাক কচ মাছ এইবিলাক ভাজিলে ফুটে ন, তেতিয়া নুফুটে যদি আমি তেনেকৈ কেঁচা মিঠাতেল সানি লওঁ। আৰু কিবা কাৰণত যদি মাছ ফুটি পেলাই যদি গাত গৰম তেল পৰে, তেতিয়া লগে লগে কেঁচা মিঠাতেল সানি দিলেও সেই জ্বলাটো নুফুটে। তাৰমানে তেতিয়াও বহুত এইটো উপকাৰ হয় তাৰমানে কেঁচা মিঠাতেলটোৰ কাৰণে। সেইকাৰণে কেঁচা মিঠাতেল সানি লৈ পেলাই মাছটো ভাজিম মই। আজি মাছখিনি বনাম এই কৰ্দৈ বইল কৰি থৈছোঁ ন। এতিয়া বইল কৰা কৰ্দৈখিনি অকণমান চেকি এইখিনি পিহি ল'ম। পিহি পূৰা খচি পেলাই ৰসটো উলিয়াই ল'ম। তাৰপিছত মাছৰ তৰকাৰী বনাম। এইখিনি এনেকৈ পিহিম। এতিয়া এইখিনি পিহি লৈছোঁ এনেকৈ। তাৰপিছতহে মাছৰ তৰকাৰীখিনি, অইন একো নাই, এই তেলতে ফুৰণ দি পেলাই মাছৰ তৰকাৰীখিনি বনাম। ইয়াতে অকণমান আলু দিব পাৰি, বেলেগ একো নাই। এতিয়া মাছটো এনেকৈ ভাজি ল'ম। মাছটো ভাজি লৈ তেলতে ফুৰণ দি তাৰপিছতে সেই বইলখিনি কৰ্দৈ কৰি লৈছোঁ ন। কৰ্দৈ গৰম ন, একদম মন নাযায় বেলেগ খাব। চাই লওঁ। মাছ ভাজি হৈ গ'ল। মাছ ভাজি হৈ গ'ল। এতিয়া ইয়াতে অলপ ফুৰণ দিলোঁ। ফুৰণ দি তাতে অলপ হালধি দিওঁ। হালধি দি ইয়াতে এই অকণমান বইল আলু, অলপমান, বেছি নিদিওঁ কাৰণ বেছিকৈ নবনাওঁতো। বইল আলু অকণমান দিলোঁ। তাৰপিছতে এতিয়া ইয়াতে এই যে কৰ্দৈখিনি এই যে বইল কৰি চেকি লৈছোঁ, এই কৰ্দৈখিনি পানীটো ইয়াতে দি দিলোঁ দেই। কৰ্দৈখিনি ইয়াতে দিলোঁ। এতিয়া ইয়াতে মই এটা হিচাপত নিমখটো দিম। নিমখটো বেছি নিদিওঁ কাৰণ পানীটো বেছি হৈ আছে। পানীটো উতল হ'লে অলপ কমি যাব ন। অলপ উতলটো অহাৰ পিছতহে মাছ দিম, নহ'লে মাছবোৰ ভাঙি যায় ন। আগতে উতলটো আহি লওক, তাৰপিছত মাছ দিম। এয়া উতল আহিছে, পানীটো কমিছে ন। এতিয়া মাছটো দি দিছোঁ কাৰণ এতিয়া অকণমান সময় মাছটো আৰু অলপ উতল দিলে পানীটো কমি যাব ন। যেতিয়া কমি যাব তেতিয়া আৰু হৈ গ'ল। আৰু এইটো হ'ল চিম্পুল গৰমৰ খানা, কৰ্দৈ দি মাছৰ তৰকাৰী।